এয়া হৈছে আমাৰ অনাৰেবল এডুকেশ্যন মিনিষ্টাৰ। তেওঁ আমাৰ মহাবিদ্যালয়ত আহি উপস্থিত হৈছে। স্বাগতম জনাইছোঁ আৰু মঞ্চলৈ আগবঢ়াই আনিবৰ কাৰণে মই অনুৰোধ জনাইছোঁ আমাৰ মহাবিদ্যালয়ৰ উপাধ্যক্ষ মহোদয়কো মই মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। ইয়াৰ পিছতেই আমাৰ মাজত আমাৰ সন্মানীয় অধ্যাপক শ্ৰীযুত প্ৰফুল্ল শইকীয়াদেৱক মই অনুৰোধ জনাইছোঁ এখনি চেলেং চাদৰেৰে মন্ত্ৰী মহোদয়ক মহাবিদ্যালয়ৰ ফালৰ পৰা শ্ৰদ্ধা নিবেদন কৰিবৰ বাবে ডক্টৰ প্ৰদীপ গগৈ ডাঙৰীয়াক মই অনুৰোধ জনাইছোঁ এখনি শৰাইৰে মন্ত্ৰী মহোদয়লৈ আমাৰ ফালৰ পৰা শ্ৰদ্ধা নিবেদন কৰিব। ইয়াৰ পিছতেই মহাবিদ্যালয়ৰ অধ্যাপক ৰাতুল মজুমদাৰদেৱক মই অনুৰোধ জনাইছোঁ এটি ফুলৰ থোপাৰে আমাৰ ফালৰ পৰা শ্ৰদ্ধা জনাব মন্ত্ৰী মহোদয়লৈ। এটি কিতাপৰ টোপোলাৰে মন্ত্ৰী মহোদয়লৈ মহাবিদ্যালয়ৰ তৰফৰ পৰা শ্ৰদ্ধা নিবেদন কৰিবৰ কাৰণে মই অনুৰোধ জনাইছোঁ ডক্টৰ ৰাতুল দত্তদেৱক। SOPD States Own Priority Development বুলি আমাৰ এটা স্কিম আছে, অৰ্থাৎ ৰাজ্য চৰকাৰে নিজে যি উপাৰ্জন কৰে আমাৰ ৰাজ্য চৰকাৰৰ নিজৰ পুঁজিটোকে আমি SOPD বুলি বাকী লেফ্ট ছাইডৰ এজনী কোন হয় বাৰু ধৰিব পাৰিছেনে? নিশ্চয়কৈ পাৰিছেই চাগে। বাৰু যি কি নহওক, এয়া আমাৰ মহাবিদ্যালয়ৰ কিছু মুহূৰ্ত, কিছু মানে ভাল লগা সময় এনেদৰে অতিবাহিত কৰিছিলোঁ। অলপ দেখাবৰ কাৰণে চেষ্টা কৰিলোঁ, যদি কিবা ভুল হ'ল ক্ষমা কৰিব। তাৰ পাছদিনাখন এনেদৰে আমি, এইটো আমাৰ গাৰ্লছ কমন ৰুম হয়, ইয়াত আমি এনেই অকণমান কিবা কিবি কৰিব আহিছিলোঁ, আইনা চাইনা চাব আহিছিলোঁ। তাৰপিছতে এক্সাম আছে যে এইচএছৰ আমাৰ কলেজতে হ'ব, চ' সেইকাৰণে চবকে টাইমমতে যাব কৈছে আৰু ইয়াত সোমাইতো থাকিব নিদিয়ে। তাৰপিছত এয়া শিৱৰাত্ৰিৰ কাৰণে পেণ্ডেল দিব আৰু মেলা চেলা বহিব যে, এনেকৈ ডেক'ৰেট কৰি আছে। চ' এয়াও অকণমান দেখাবলৈ কাৰণে চেষ্টা কৰিলোঁ, যিহেতুকে শিৱসাগৰ, তাৰপিছতে শিৱদৌল, শিৱৰাত্ৰি, চ' সেয়াই আৰু এনেকৈ ভাল লাগিলে। তাৰপিছতে আমি আহি গ'লোঁ আমাৰ কম্পিউটাৰ ক্লাছলৈ, আৰু কম্পিউটাৰ ক্লাছত আমি সদায় আমাৰ চকীবোৰ এক্সচেঞ্জ কৰি থাকোঁ। মোক এই ৰঙাখন লাগে, দেখিছে নহয়? সেই ৰঙাখন মই লওঁ, আৰু মোৰ লগৰজনীয়ে কোনখন লৈ জানেনে? তাই ভাবিছিলে মই সেইফালে বহিম, তাই লয় সেই ব্লেককেইখন আৰু মই মোৰ ৰঙাখন লৈ গুচি আহিলোঁ। মই এখনতে বহোঁ। চ' সেয়াই, ভিডিঅ'টো কেনেকুৱা পালে চাই কমেণ্ট কৰিব। আজিলৈ আহিছোঁ, বাই বাই।